হাই গাইছ, আপোনালোকৰ থাম্বনেইল চাই গম পাইছে যে BS4 আৰু BS6 কি বস্তু, আৰু বহুতে জানে যে BS4 কি আৰু BS6 কি, আৰু বহুতে নাজানে। আৰু এতিয়া আমাৰ যিবোৰ গাড়ী চলি আছে এই সকলোবোৰ গাড়ী BS6ৰ, সি বাইকে হোক বা কাৰে হোক সকলোবোৰ BS6। কিন্তু এই BS4ৰ পিছত ডাইৰেক্ট BS6 কিয় উলিয়ালে, ডাইৰেক্ট BS5 কিয় নুলিয়ালে, তো সকলোবোৰ ক'বলৈ চেষ্টা কৰিম আজি এই ভিডিঅ'টোৰ জৰিয়তে। বলক BS4 আৰু BS6ৰ আৰু ৰহস্য উদ্ঘাটন কৰোঁ। BS4 মানে হৈছে BS ভাৰতীয় ষ্টেট, আৰু 4 মানে হৈছে এটা লেভেল, যিটোক স্তৰ বুলি কোৱা হয়। আৰু আমাৰ বৰ্তমান সময় সাপেক্ষে যিবোৰ প্ৰদূষণ হয় এই প্ৰদূষণবোৰ যাতে কমি আহে তাৰ বাবে কিছুমান স্তৰ আছে, যেনে 1 2 3 4 এনেকৈ 5 6 7 8 9 10 এনেকুৱা কিছুমান স্তৰ বান্ধি দিয়া আছে, যাতে সময় সাপেক্ষে সেই প্ৰদূষণখিনি নিয়ন্ত্ৰণলৈ আহে। যেতিয়া প্ৰথমে গাড়ী ওলাইছিল তেতিয়া যিটো প্ৰদূষণ আছিল এই প্ৰদূষণৰ মাত্ৰাটো যথেষ্ট বেছি আছিল, আৰু তাৰ পিছত লাহে লাহে এই প্ৰদূষণবোৰ নিয়ন্ত্ৰণলৈ আহিছিল, কিন্তু বহুত কম সংখ্যক। যেতিয়া BS2 আছিল আৰু সেই চনটো হৈছিল 2005 চন, আৰু 2005 চনত BS2ৰ গাড়ী আহিছিল। তাৰে 5 বছৰ পিছত অৰ্থাৎ 2010ত BS3ৰ গাড়ী আহিছিল, আৰু তাৰে 5 বছৰ পিছত 2015 চনত BS4ৰ গাড়ী ওলাইছিল। আৰু BS4 গাড়ী ওলোৱাৰ কেইবছৰমান পিছত BS5ৰ গাড়ী ওলোৱা কথা আছিল, কিন্তু সেই সময়ত যথেষ্ট পৰিমাণে প্ৰদূষণৰ সৃষ্টি হৈছিল, আৰু এই প্ৰদূষণৰ মাত্ৰা ইমানেই বৃদ্ধি হৈছিল যে ইয়াৰ পৰা মানুহৰ যথেষ্ট পৰিমাণৰ ক্ষতি হৈছিল। আৰু ইয়াৰ পৰা ৰক্ষা পাবলৈ ভাৰত চৰকাৰে সকলো কোম্পানীকে জাৰি কৰি দিছিল যে BS4ৰ পিছত BS6ৰ গাড়ী ওলাব লাগিব, আৰু এইটো বাধ্যতামূলক। আৰু ইয়াৰ পৰা যথেষ্ট পৰিমাণৰ প্ৰদূষণ কমিব, যাৰ বাবে আমাৰ মানুহকে ধৰি বিভিন্ন প্ৰাণী সুৰক্ষিতভাৱে থাকিব পাৰিব। আৰু ভাৰত চৰকাৰে এইটো নিৰ্ধাৰণ কৰি দিছে যে 2020 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা সকলো ডিলাৰে, অৰ্থাৎ বাইকৰে ডিলাৰ হওক বা কাৰৰে ডিলাৰ হওক, সকলো কাৰৰ ডিলাৰে বা বাইকৰ ডিলাৰে BS6ৰে গাড়ী বিক্ৰী কৰিব পাৰিব, আৰু ইয়াৰ পৰা প্ৰদূষণ যথেষ্ট কম। BS4 গাড়ী ধোৱাৰ যিটো ছালফাৰৰ পৰিমাণ আছিল এই ছালফাৰৰ পৰিমাণ সেইটো হৈছে 50 ppm, কিন্তু যিটো BS6ৰ গাড়ী আছে এই গাড়ীৰ যিটো ছালফাৰৰ পৰিমাণ আছে সেই ছালফাৰৰ পৰিমাণ হৈছে অকল 10 ppm, যিটো BS4তকৈ BS6ৰ গাড়ীৰ প্ৰদূষণ যথেষ্ট কম। তো BS6ৰ গাড়ীৰ প্ৰদূষণ কম হয়, কিন্তু BS6 গাড়ীৰ যিবোৰ দাম আছে এই দামটোহে অলপমান বেছি মানে বাইকৰ ক্ষেত্ৰত প্ৰায় 5,000 টকামান বেছি, কিন্তু কাৰৰ ক্ষেত্ৰত এই কাৰলৈ কথা যে BS6ৰ গাড়ীৰ সৰু ডাঙৰ বা ডাঙৰ সৰু কাৰ হ'ব পাৰে, তো তাৰ ওপৰত নিৰ্ভৰ কৰিব। তো এইটো আছিল আজি BS6ৰ ওপৰত বনোৱা ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।